নমস্কাৰ বিকে চন্দনাছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকক জাতিলাও ৰাইতা কেনেকৈ বনায় সেইটো দেখুৱাম। প্ৰথমতে ৰাইতা জাতিলাওটো পিহনা এখনত এনেদৰে পিহি ল'ব। আমাৰ পিহা হৈ গ'ল, এনেধৰণে লৈ ল'ব পিহি। তাৰপাছত ইয়াত দিবৰ কাৰণে আমি পদিনা পাত লাগিব আৰু ধনিয়া পাত লাগিব। এটা কুকাৰ মই গেছৰ ওপৰত পাতি দিছোঁ, তাতে মই জাতিলাওখিনি দি দিলোঁ। জাতিলাওখিনি পিহি লোৱা জাতিলাওখিনি দি দিছোঁ। তাত পানী চানী দিয়া নাই, জাতিলাওৰ পৰা যিটো পানী ওলাব সেয়াই হৈ যাব। কুকাৰটো মই বন্ধ কৰি দিছোঁ। 2টা চিটি আহিলে বন্ধ কৰি দিব লাগে। তাৰপিছত মই পুনৰ গেছটো জ্বলাই দিছোঁ। গেছটো জ্বলাই তাৰপিছত দৈখিনি ভাল ধৰণে ফেটি লৈছোঁ। তাত দিবৰ কাৰণে নিমখ, জলকীয়া গুড়ি, জাল নাইকিয়া জলকীয়া গুড়ি, তাৰপিছতে ক'লা নিমখ, জালুক, কাটি লোৱা জলকীয়া, ঘিউ, গৰু ঘিউ এচামুচ, তাৰপিছতে পদিনা আৰু ধনিয়া লাগিব। দৈখিনিৰ ওপৰত মই প্ৰথমতে ধনিয়াখিনি দি দিছোঁ 1 টেবুল চামুচ জোখাৰে। তাতে মই ক'লা নিমখ দি দিছোঁ। তাতে মই নিমখো দি দিছোঁ জোখমতে। যোনে যেনেকৈ খায় তেনেকৈ নিমখটো দিব পাৰিব। ইয়াত জাল নাইকিয়া জলকীয়া গুড়িটো, কাশ্মীৰী জলকীয়া গুড়িটো দি দিছোঁ আৰু ক'লা নিমখ অকণমান দি দিছোঁ। তাৰপিছত এইখিনি জালুকৰ গুড়ি দি দিছোঁ। তাৰপিছত কাটি লোৱা এটা জলকীয়া টুকুৰা টুকুৰকৈ কাটি লোৱা তাতে দি দিছোঁ। তাৰপিছতে ইয়াত মই পদিনা দি দিছোঁ। মিহি মিহিকৈ কাটিব লাগিব দেই পদিনা আৰু ধনিয়াখিনি। তাৰপিছত গোটেই মিশ্ৰণখিনি মই এতিয়া মিলাইছোঁ। এনেধৰণে ভালকৈ মিলাই পেলাব লাগিব। দৈৰ লগত মিহলি হৈ যোৱাকৈ। এই ৰাইতাটো খাবলৈ বৰ সোৱাদ হয়। এনেধৰণে ভালকৈ মিলাই দিব। এতিয়া মই সিজাই লোৱা ৰাইতাখিনি, জাতিলাওখিনি এখন চাকনিৰে চেকি লৈছোঁ। জাতিলাও পানীখিনি থাকিব নালাগে। মই চেকনিখনতে হেতাৰে হেঁচি হেঁচি পানীটো উলিয়াই দিছোঁ। সেইটো মই ভাল ধৰণে পানীটো উলিয়াই দিছোঁ। আৰু পিহি লোৱা জাতিলাওখিনি ঠাণ্ডা হোৱালৈ আমি বাট চাব লাগিব। এতিয়া মই এখন কেৰাহী গেছৰ ওপৰত পাতি দিছোঁ। তাতে মই তাৰকা লগাবৰ কাৰণে তাতে মই 1 টেবুল চামুচ সৰিয়হ দি দিছোঁ আৰু 1 টেবুল চামুচ গোটা জিৰা দি দিছোঁ। আৰু তাতে এইটো কি কয়, তাতে দি দিছোঁ এইটো হিং, এচামুচ হিঙো দি দিব লাগিব তাতে। এইখিনি দি মই এতিয়া তাৰকা মাৰিম। এইখিনি এতিয়া মই
এই আমাৰ জাতিলাও সিজাই থোৱা জাতিলাওখিনি ঠাণ্ডা হ'ল। এতিয়া দৈৰ লগত মিলাই দিছোঁ। ভাল ধৰণে মিলাই দিব লাগিব, চবফালে মিলি যোৱাকৈ। এনেধৰণে ঘুটি থাকিব লাগিব ভালকৈ। যিমানে ভালকৈ ঘুটি দিয়ে সিমানে খাবলৈ ভাল লাগে। এতিয়া মই সৰিয়হ আৰু গোটা জিৰা যিটো তাৰকা মাৰিছিলোঁ সেইখিনি এতিয়া মই ৰাইতাখিনিৰ ওপৰত দি মিলাই দিছোঁ। এই আমাৰ হৈ গ'ল জাতিলাওৰ ৰাইতা হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে